যাও তাৰ কি হৈছে এৰা যাও এয়া হৈছে নিতুপন কৌশিক মোৰ দাদা যিয়ে ছাগলীক একদম মাহ হালধি একদম চাবোন ঘঁহাৰ নিচিনা একদম ঘঁহি আছে পুৰা একদম ধুবই আৰু মানে আজি ছাগলী আৰু মই আপোনালোকক আটাইকে অসমীয়া নৱবৰ্ষৰ লগতে বাপতি সাহোন ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ শুভেচ্ছা দিয়াত বহুত দেৰি হ'ল মানে এটা ভিডিঅ'ৰ পইণ্ট দিছোঁ শুভেচ্ছা তথাপিও আকৌ এবাৰ বিহুৰ শুভেচ্ছা জনালোঁ বহুত শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আপোনালোকে মানে চবে ভালেই থাকক বহুত ভাল থাকক আৰু এই ৰঙালীৰ ৰঙে যাতে আপোনালোকৰ মনলৈ সুখ শান্তি কঢ়িয়াই আনে জীৱনৰ একদম ৰং বিৰঙৰ হৈ যায় জীৱনটো ইউটিউব চাইবাৰ চাকৰি লাগে ভালকে হৈ দিয়ে হাঁহ ইটাকো দিয়া ভাল অলপ চবে শুনবে নমস্কাৰ তাইকে আৰু বহাগ বিহুৰ মোৰ ফালৰ পৰা বহুত শুভকামনা যাচিলোঁ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু লগতে আশা কৰোঁ ৰঙালীৰ ৰঙে সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনে তো আজি বহাগ বিহুৰ প্ৰথম দিন মানে আজি গৰু বিহু তো ৰাতিপুৱাৰ পৰা গৰু বিহুৰ কাৰণে বহুত ব্যস্ত দেখা যায় আৰু এতিয়া মই গা চা ধুই বৰমাহঁতৰ ঘৰত আহিছোঁ এয়া প্ৰসাদ লৈ এইটো আমটো মানে যাওঁতে বাটাহঁতে বাটত পালোঁ সেইকাৰণে আমটো ওপৰত দি আছিলোঁ নহ'লে এইখন উৰি যায় তো বাকীখিনি ক'ত কি হ'ব আৰু আজি বিহু যিহেতু খাইছোঁ চিৰা পিঠা লাৰু দৈ লুচিৰে আমি বিহু খালোঁ আপোনালোকে খালেনে নাই লৰাই আছে মানে এজন ল'ৰা ছোৱালী